ভাগ্য পাই আজি হাই এভৰিৱান কি খবৰ আপোনালোকে আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ এতিয়া মই এঠাইলৈ যাবলৈ ওলাইছোঁ এনেই আমাৰ ঘৰৰ ওচৰতে ৰাস্তাই অকণমান ফুৰিম বুলি ভাবিছোঁ য'ত যাওঁ আপোনালোকক ক'ম বাৰু য'ত যাওঁ আপোনালোকক দেখুৱাম তেতিয়াহ'লে আমি গৈ থাকোঁ আপোনালোকক আকৌ সোনকালে লগ পাই আছোঁ এয়া আমি ওলালোঁ পানীখাইটিৰ ফালে পানীখাইটি আমি ইউনিভাৰ্চিটিলৈ গৈ আছোঁ যিখন ডাউন টাউন ইউনিভাৰ্চিটি তাত মোৰ ভাইটি পঢ়ে তাকে এবাৰ লগ ধৰি আহিম এইটো ৰাস্তা ফালে যায় পানীখাইটিৰ যিখন ইউনিভাৰ্চিটি আছে ডাউন টাউন এইখন হ'ল গেট এয়া আমি ইউনিভাৰ্চিটি পালোহি ভিতৰলৈ নোসোমালোঁ আমি ইয়াতে ভাইটিক লগ ধৰি আহিলোঁ তাৰপিছত তাৰ পৰা আমি আকৌ গ'লোঁ চন্দ্ৰপুৰ ফালে এইফালে গৈ যে মোৰ বিৰাটে ভাল লাগে এইফালে মই দুবাৰমান গৈছোঁ খুবেই ভাল লাগে একদম সেউজীয়া পৰিৱেশ চাৰিওফালে সেউজীয়া নিজৰ জীৱনটোক সেউজীয়া কৰিবলৈ চেষ্টা কৰোঁ ইমানে ধুনীয়া দুফালে ডাঙৰ ডাঙৰ গছ মাজত ৰাস্তা কি যে ভাল লাগে এই পৰিৱেশটো মই খুবেই ভাল পাওঁ মাজে মাজে গৰু দেখিবলৈ পাইছোঁ ছাগলী গাধা আৰু এই ঠাইখিনি যে মোৰ খুবেই ভাল লাগে এই ৰাস্তাটো যে একেবাৰে পাহাৰতে লাগি আছে কিমান ধুনীয়া আৰু এই ঠাইখিনি যে মোৰ আটাইতকৈ প্ৰিয় ঠাই ইয়াত এতিয়া মই অকণমান নামি দিলোঁ নমাৰ পিছত অকণমান খোজ কাঢ়িলোঁ অকণমান কথা পাতিলোঁ নহয়নে কিমান ধুনীয়া ঠাই কেতিয়াবা আপোনালোকে বিনা কাৰণত এনেকৈ ওলাই আহিবচোন মনটো ইমানে শান্তি হয় নহয় আমি ঠিক তেনেদৰে ওলাই গৈছিলোঁ বিনা কাৰণত অকণমান ফুৰিম বুলি সেউজীয়াৰ মাজে মাজে তাৰপিছত আমি অকণমান গাঁৱৰ ফালে সোমাই গ'লোঁ যিহেতু গাঁৱৰ পৰিৱেশটো মোৰ খুবেই ভাল লাগে গাঁৱলীয়া পৰিৱেশটো বহুদিনৰ মূৰত দেখা পাইছোঁ ইমান যে ভাল লাগে তামোলৰ গছ বাঁহৰ গছ এনেকৈ জোপোহা ঘৰৰ ওপৰত চাল কোমোৰা বা পানীলাও এনেকৈ লগাই দিলে মোক চাই বিৰাটে ভাল লাগে এই পৰিৱেশটো যে মোক বাৰে বাৰে আকৰ্ষণ কৰে এইখন হ'ল এখন ৰিজৰ্ট তাত আমি নোসোমালোঁ এইখন পথাৰ এখন হয় ৰিজৰ্টৰ ওচৰতে তাত অকণমান বহি দিলোঁ ইমান যে শান্তি লাগিলে বহি নিজান ঠাই অকলশৰীয়া তাতকৈ আৰু কি লাগে তাৰপিছত আমি ঘৰলৈ উভতি আহিলোঁ অকণমান কিবা খাওঁ বুলি ইয়াতে অকণমান নামি দিলোঁ আমি পাঞ্চৈ যিখন ৰেষ্টুৰেণ্ট আছে তালৈকে কিন্তু আমাৰ ভাগ্য পাই আজি বন্ধ আছিলে আজি আমি বেলেগ এদিন আহিম বুলি কৈছোঁ তাৰপিছত এনেই অকণমান ভিউটো চাবলৈ বুলি নামিলে এয়া ব্ৰহ্মপুত্ৰ দেখা যায় একদম লাগি আছে এয়া ৰেষ্টুৰেণ্টখনৰ ওচৰতে কিমান ধুনীয়া হয় পৰিৱেশটো এনেকুৱা আমি বিচাৰি আছিলোঁ এখন ৰেষ্টুৰেণ্ট যাতে আমি ভিউটো ধুনীয়া হওক খাই ভাল লাগে কিন্তু চাবলৈ আহিলোঁ কিন্তু খোৱাহে নহ'ল যিহেতু আজি ৰেষ্টুৰেণ্টখন বন্ধ চাওকচোন ব্ৰহ্মপুত্ৰখন একেবাৰে এই ৰেষ্টুৰেণ্টখন লাগি আছে ইমান ধুনীয়া লাগিলে তাত নামি অকণমান চালোঁ ফুৰিলোঁ বহুত ভাল লাগিল এই পাহাৰখন আপোনালোকে দেখা পাইছে ব্ৰহ্মপুত্ৰত যিখন লাগি আছে সেইখিনি দেখি কুঁৱলীয়ে ঢাক খাই থৈছে দেখি বিৰাটে ভাল লাগিলে অকণমান ফটো চটো উঠিলোঁ গৈ থাকোঁ আমি ঘৰলৈকে চাওকচোন কিমান ধুনীয়া হয় এতিয়া আমি গৈ আছোঁ বেলেগ এখন বিচাৰি পেলাই এনেকুৱা টাইপৰ যদি পাওঁ খাম ভোকো লাগিছে যিহেতু চাওক নে কিমান ধুনীয়া লাগিছে বেলেগ এদিন আহিম বাৰু আজি ফাৰ্ষ্ট টাইম আহিছিলোঁ আমি গম নাপাওঁ বন্ধ থাকে বুলি আজিৰ দিনত তাৰপিছত আমি বিচাৰি এখন নাৰেংগীৰ ৰেষ্টুৰেণ্টলৈ আহিলোঁ এতিয়া চাওঁচোন কি অৰ্ডাৰ কৰোঁ ইয়াত শুনিছোঁতো ধুনীয়া খানা পায় বোলে ৰখি আছোঁ বিৰাট ভোক লাগিছে অৰ্ডাৰ কৰিলোঁ এটা হ'ল চিকেন থালি আৰু এটা হ'ল মটন থালি
তাৰপিছত খানা খাই আছোঁ বহুত টেষ্টি খানা বনাইছে বহুত আইটেম দিছে অকণমান কিনকিনে বৰষুণ দিছে খাই মেলি ইয়াতে অকণমান ৰখি দিলোঁ জাষ্ট ঘৰ আহি পালোহি গৈ বিৰাতে ভাল লাগে মোৰ চন্দ্ৰপুৰ ফালে কিন্তু চন্দ্ৰপুৰ ফালে যোৱাৰ কথা নাছিলে আমি ৰাস্তা ডিছকাছ কৰি যে চন্দ্ৰপুৰ সেইফালে যাওঁ মই গৈ বিৰাতে ভাল পাওঁ মই 3বাৰমান গৈছোঁ তালৈকে আজিহে ভিডিঅ' কৰিলোঁ যদি আপোনালোকে এবাৰো যোৱা নাই যাব বহুত গৈছে চাগে যিবিলাক যোৱা নাই কৈছোঁ এবাৰ গৈ চাবচোন বিৰাতে ভাল লাগে ড্ৰাইভ কৰি সেইফালে মনটো কিবা এটা শান্তি লাগে আৰু আজিৰ ভিডিঅ'টো আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভাল পালে যদি ভাল পাইছে লাইক এটা কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব যিসকলে নতুনকৈ চাইছে প্লিজ চেনেল ছাবস্ক্ৰাইব নকৰাকৈ নাযাব নতুন এটি ভিডিঅ' সদায় কোনো নকওঁ আজিলৈ বাই বাই এণ্ড টেক কেয়াৰ